পিকনিকত অলপ চলপ মদ খাবই, পিকনিকত নাখাই নামঘৰত খাব নেকি? অতুল বৰা। পিকনিকত যদি মদ নাখায় কি নামঘৰত মদ খাব নেকি? কাৰ কণী নাজানো, পালো খাই দিলো পিকনিকত। লেবেলৰ কথানো কি কম, জন্ম হৈ এবছৰলৈকে কাকো মাত দিয়াই নাছিলো। NCCৰ ইউনিফৰ্ম পিন্ধি IPS অফিচাৰৰ লেভেল দিলে ভাল নেদেখি মাইনা। পিকনিকহে আমি ঘৰৰ পাছফালে পথাৰতেই খাম। চাইকেলৰ হেণ্ডেল, বিয়া ঘৰৰ পেণ্ডেল, তোমাক ভাল পাওঁ বুলি ক'লে মাৰিবা নেকি চেণ্ডেল? কবিয়ে কৈছে, স্কুল লাইফত প্ৰেম কৰা মানে আনৰ হ'ব লগা পত্নীক পহৰা দিয়া। বাকী দিয়া বন্ধ, বাকী কেৱল 80ৰ পৰা 90 বছৰ বয়সৰ লোককহে দিয়া হ'ব, আৰু সেয়াও তেওঁৰ পিতৃ মাতৃক সুধিহে। গামোচাখন পিন্ধিলেই তাৰ খোল খাই যায়, সি আকৌ গাৰ্লফ্ৰেণ্ডৰ মেখেলা চাদৰৰ কোচ মিলোৱাৰ দায়িত্ব লয়। মিয়া মিউজিয়াম ফটোজ। ডিগ্ৰীত 5খন মানত বেক লাগি আছে, ইফালে তাই পিকনিকত গৈ বিচনা চাদৰ পাৰি পঢ়ে ইংলিছ কিতাপ। মোহন CID। উঠালে রে দেবা, উঠালে রে বাবা। মানিমুনি ভেদাইলতা পেট ভাল কৰে, নিমপাত ছালৰ ৰোগ ততালিকে এৰে। এনেই বহি আছিলো যে বোলো মনত পেলাই দিওঁ। চাহ ভাই ভলুকা বাহ যদি খাব মন নাই, তেন্তে গাৰ্লফ্ৰেণ্ডে পাতি লোৱা দাদা আৰু পাতি লোৱা ভাইটিবোৰক ভুলতো বিশ্বাস নকৰিবা। আজিৰ ভিডিঅ'টো যদিহে চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকি। তো গাইজ, পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নিৰ ভিডিঅ'ত। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ, আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।